নমস্কাৰ। আজি ৮ ছেপ্টেম্বৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তী আৰু আজি আমি ব্লজম এক্সোটিকা পৰিয়ালৰ হৈ তেখেতলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি যাচিবলৈ আমি অকণমান ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। নাজানো তেওঁৰ গীতসমূহ কালজয়ী গীত, তাতে ভুল হ'ব পাৰে, গতিকে আপোনালোকে যাতে সেই ভুলসমূহ আমাক শুধৰাই দি ভিডিঅ'টো শেষলৈকে যাতে উপভোগ কৰে। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে আজি আমাৰ মাজত থকা অতিথিক মই চিনাকি কৰাই দিবলৈ লৈছোঁ। এইফালে আছে ৰশ্মি শৰ্মা আৰু এয়া মীনাক্ষী শৰ্মা। বাদ্যযন্ত্ৰত আপোনালোকে অকণমান চাগে বেলেগ দেখিব পাৰে আজি, কাৰণ গীটাৰত থকা যেন আজি আমাৰ মাজত অৰ্জুন নহয়। আজি আছে আমাৰ ভাস্কৰ কোঁৱৰ, এজন খুব ধুনীয়া গীটাৰ বাদক, খুব ধুনীয়া বজায় তেখেতে, আৰু বাদ্যযন্ত্ৰৰ লগত তেওঁ সংগত কৰে, বাদ্যযন্ত্ৰ বজায়। আজি তেখেতক আমি গীটাৰ বাদক হিচাপে আমন্ত্ৰণ জনাইছোঁ। আৰু সেইফালে কাষত আছে আমাৰ ব্লজম এক্সোটিকা পৰিয়ালৰ দীপুদা। আৰু আমি সময় নষ্ট নকৰি ভূপেন হাজৰিকাদেৱৰ এটি গীতেৰে অনুষ্ঠান আৰম্ভ কৰোঁ। আজি আমি কথা নাপাতোঁ, কেৱল গান শুনিম। আহকচোন আমি গীতৰ মাজলৈ যাওঁ। প্ৰথমে মীনাক্ষী বাৰ ওচৰলৈকে যাওঁ। হয়, কি শুনাব আজি আমাক? প্ৰথমতে আজি ৮ ছেপ্টেম্বৰ দিনা তেখেতৰ জন্মদিনটোত মই ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ একাঁজলি শ্ৰদ্ধা নিবেদিছোঁ। লগতে মই আজি এটি অকণমান এফাকি গান শুনাম, আকাশী গংগা বিচৰা নাই। খুব সুন্দৰ। তেতিয়াহ'লে আমি আকাশী গংগা বিচৰা নাই গীতটিৰ মাজলৈ সোমাই যাওঁ। আহক। আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰি মৰমৰ মাত দেখা। আকাশী গংগা বিচৰা নাই, মহা মহা সাগৰৰে কতোডালহৰ দেখিলোঁ, মহা মহা নগৰীতে কতোডাল পাত হেৰুৱালোঁ, মৰম জ্যোতিৰ পংখেদি খেদি, মৰম জ্যোতিৰ পংখেদি খেদি পোৱালোঁ বুকুতে অশ্ৰুধাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰোঁ মৰমৰ মাত দেখা। আকাশী গংগা বিচৰা নাই। ধন্যবাদ। খুব সুন্দৰ, খুব সুন্দৰ। তেখেতৰ গীতসমূহ শেষেই নহয়, নহয় জানো? হয়, আৰম্ভ ক'ত কৰিম, শেষ ক'ত শেষ কৰিম। কৰিম। ঠিক আছে, আৰু ৰশ্মি বাপাও একেলগতে এটি গীত শুনি লওঁ। কি শুনাব ৰশ্মি বা? মই আজি ডক্টৰ ভূপেন হাজৰিকা, আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মতিথিত তেখেতলৈ অশ্ৰদ্ধা প্ৰণাম আৰু ভক্তি আগবঢ়াইছোঁ। তেখেতৰ এটি প্ৰিয় গীত, মানে মোৰ প্ৰিয় গীত, তেখেতৰ মোক খুবেই ভাল লাগে, আৰু সেই গানটোকে অকণমান গুণগুণাবলৈ চেষ্টা কৰিছোঁ। জোনাকী পৰুৱা গানটোৰ নাম। ঠিক আছে, আমি শুনো গানটো। আহকচোন। জোনাকী পৰুৱা পোহৰে পোহৰে লুটি
দৰ্শকসকল, আমাৰ যিহেতু সংগীতৰ এটা সন্ধিয়া জীপাল সন্ধিয়া হৈয়ে আছে আজি ভূপেন হাজৰিকাদেৱৰ শ্ৰদ্ধাঞ্জলিত, আৰু আমাৰ মাজতে আহি বৰ্তমান উপস্থিত হৈছেহি এই ব্লজম এক্সটিকাৰ শ্ৰদ্ধাধিকাৰী দীপদাকো আমি অকণমান আগতেই বিচাৰিছিলোঁ, কিন্তু তেখেত অকণ ব্যস্ত হৈ আছিলে। গতিকে দীপদাই খুব ধুনীয়া গীত গায়, আগৰ আপোনালোকে ভিডিঅ'ত দেখিছে। আৰু ভূপেন হাজৰিকাদেৱৰ জন্মতিথিত তেওঁকনো আমি ভিডিঅ'ত নোলোৱাকৈ কেনেকৈ থাকোঁ কওকচোন, গীত নোগোৱাকৈ কেনেকৈ থাকোঁ। গতিকে দীপদাৰ মুখতো এটি গীত শুনো আমি, হয় জানো? গতিকে দীপদা কিবা এটা অকণমানকৈ মই গুণগুণাইছোঁ, মানে তোমালোকে চবেই মোক সহায় কৰিব লাগিব। নিশ্চয় হেৰি নাই, চেষ্টাহে কৰিছোঁ। আমি আছোঁৱেই লগত। ঠিক আছে, অবিদেশী বন্ধুটোকে অকণমান ঠিক আছে, চেষ্টা কৰিছোঁ। নিশ্চয়। বিদেশী বন্ধু আজি কিয়নো বন্ধু অকলশৰীয়া, বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া, প্ৰতিধ্বনি শুনো কান্দোন, বিদেশী বন্ধু আমি গ্ৰুপত কোৰাছ হিচাপত গাওঁতে গাওঁতে ইমান ভাল লাগিছে নহয় জানো? তেতিয়াহ'লে আমি অনুষ্ঠানটো বৰ দীঘলীয়া নকৰোঁ। তেখেতৰ এটা চিৰসেউজ গীত আমাৰ চবৰে মুখে মুখে থাকেই, মানুহে মানুহৰ বাবে গীতটি আমি একেলগে অকণমান চেষ্টা কৰোঁ, তাৰপাছতে আমি আজি অনুষ্ঠানৰ পৰা বিদায় ল'ম, নে কি কয়? হয়, একেলগে মানুহৰ বাবে গীতটি এবাৰ। ঠিক আছে। মানুহে মানুহৰে বাবে যদিহে অকৰুণে ভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰে বাবে
দৰ্শকসকল, আৰু আজি আমি অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ। সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দিবলৈ আমি ব্লজম এক্সটিকা পৰিয়ালৰ পৰা একাঁজলি শ্ৰদ্ধাঞ্জলি দিবলৈ ক্ষুদ্ৰতম প্ৰয়াসে মাথো আগবঢ়ালোঁ। আপোনালোকে যদি কিবা ভুলভ্ৰান্তি হয় আমাক জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চাই কেনে পালে সেইটোও জনাবলৈ নাপাহৰিব। গতিকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' লৈ আজি ইমানতে অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ।